বন্ধুসকল আমি জানো যে এখন বাইকৰ মাইলেজ 30ৰ পৰা 40 কিলোমিটাৰ হয় আৰু এখন গাড়ীৰ মাইলেজ খুব বেছি 20 কিলোমিটাৰ হয় কিন্তু আপোনালোকে জানেনে যে ইণ্ডিয়ান আৰ্মিৰ এখন টেংকৰ মাইলেজ কিমান হ'ব পাৰে আপোনালোকে জানেনে যে ইণ্ডিয়ান টিমৰ ক্ৰিকেটাৰবোৰে কিয় এডভেঞ্চাৰ স্পৰ্ট অৰ্থাৎ স্কাই ডাইভিং বা বাঞ্জি জাম্পিং এনেকুৱাবোৰ কিয় খেলিব নোৱাৰে সো আজি আমি এই ভিডিঅ'টোত এনেকুৱা কিছুমান অদ্ভুত আৰু ইণ্টাৰেষ্টিং তথ্যৰ বিষয়ে কথা পাতিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি এতিয়ালৈকে আমাৰ এই আসাম মিটেক চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'টোৰ তলত থকা সাবস্ক্ৰাইব বটনটোত ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিব নাম্বাৰ 5 বন্ধুসকল আমি বজাৰৰ পৰা ঘৰত খাবলৈ বুলি কণী অৰ্থাৎ এগ লৈ আহোঁ আৰু কেতিয়াবা তাৰে কিছুমান কণী বেয়াও আহে আৰু আমি যেতিয়া সেই কণীটো ভাঙি চাওঁ বা খাবলৈ লওঁ তেতিয়াহে গম পাওঁ যে সেই কণীটো বেয়া কিন্তু এটা ট্ৰিক্স আছে যিটোৰ পৰা আপুনি কোনটো কণী ভাল আৰু কোনটো কণী বেয়া অতি সহজতে জানিব পাৰিব সো আপুনি এটা পাত্ৰত পানী ল'ব আৰু সেই পানীত কণীটো দি দিব আৰু যদি কণীটো একেবাৰে তলত গৈ পথালিকৈ পৰি থাকে সেইটো একেবাৰে ফ্ৰেছ হ'ব অৰ্থাৎ সেইটো ভাল হ'ব আৰু যোনটো কণী তলত গৈ অলপ বেকা হৈ থাকিব সেইটো এসপ্তাহ মানৰ পুৰণা হয় আৰু যোনটো একেবাৰে থিয় হৈ থাকিব সেইটো 2-3 সপ্তাহ পুৰণা হয় আৰু যদি কণীটো পানীত দিয়াৰ পিছত কণীটো তললৈ নগৈ পানীৰ ওপৰত উপঙি থাকে সেইটো একেবাৰে বেয়া কণী সেইটো পেলাই দিব সো আপুনিও ট্ৰাই কৰি নাম্বাৰ 4 আপোনালোকে জানেনে যে আমাৰ দেশৰ নেতাবোৰে কোনো ধৰণৰ টেক্স দিব নালাগে আনকি সেই নেতাবোৰ থকা চৰকাৰী কোৱাৰ্টাৰৰ ইলেক্ট্ৰিচিটি বিল পানীৰ বিল সেই কোৱাৰ্টাৰৰ মেইনটেনেন্সৰ বিল এই সকলোবোৰ একোৱেই দিব দৰকাৰ নাই তেওঁলোকৰ বাবে সকলো ফ্ৰী থাকে কিন্তু যদি ইউএছএৰ হোৱাইট হাউচত থাকে লাগিলে সি প্ৰেসিডেন্টে নহওক কিয় সকলোৱে হোৱাইট হাউচত থকা মাত্ৰকে তাৰ ৰুমৰ বিল পানীৰ বিল ইলেক্ট্ৰিচিটি বিল এই সকলোবোৰ নিজৰ দৰমহাৰ পইচাৰ পৰা দিব লাগে আপুনি কওকচোন যে এইবোৰ ভাৰতত হ'ব লাগেনে নে নালাগে নাম্বাৰ 3 আমি সকলোৱে জানো যে এখন বাইকৰ মাইলেজ 30ৰ পৰা 40 কিলোমিটাৰলৈকে হ'ব পাৰে আৰু এখন গাড়ীৰ মাইলেজ খুব বেছি 20 কিলোমিটাৰ হ'ব পাৰে কিন্তু আপুনি জানেনে যে আমাৰ দেশৰ ইণ্ডিয়ান আৰ্মিয়ে ব্যৱহাৰ কৰা টেংকখনৰ মাইলেজ কিমান হ'ব পাৰে তেন্তে শুনক এখন টেংকে 4 লিটাৰ ডিজেলৰ দ্বাৰা 1 কিলোমিটাৰ যাব পাৰে নাম্বাৰ 2 আমাৰ ভাৰতৰ ক্ৰিকেট টিমৰ কোনো এজন খেলুৱৈয়ে এডভেঞ্চাৰ স্পৰ্ট যেনে স্কাই ডাইভিং বা বাঞ্জি জাম্পিং এনেকুৱাবোৰ খেলিব নোৱাৰে কিন্তু এইবোৰ কিয় নোৱাৰে আপুনি জানেনে ইণ্ডিয়ান টিমৰ প্ৰতিগৰাকী খেলুৱৈয়ে বিসিসিআইৰ লগত এনেকুৱা কোনো খেল নেখেলো বুলি এগ্ৰিমেণ্ট কৰি থোৱা আছে যিবোৰ খেলত সিহঁতৰ কোনো আঘাত পোৱাৰ সম্ভাৱনা থাকে সো সিহঁতে এইবোৰৰ পৰা দূৰত থাকে নাম্বাৰ 1 বন্ধুসকল এটা নৰ্মেল এচি অৰ্থাৎ যিটোৱে এটা সৰু ৰুম ঠাণ্ডা কৰি ৰাখিব পাৰে তেনেকুৱা এটা এচি আমি যদি বজাৰত কিনিবলৈ যাওঁ তেন্তে সেইটো কিনিবলৈ 40-50 হাজাৰ টকা দৰকাৰ হ'ব কিন্তু আমাৰ ভাৰতৰ জানসী নামৰ ঠাই কল্যাণী শ্ৰীবাস্তৱ নামৰ 16 বছৰীয়া ছোৱালীজনী এনেকুৱা এটা টেকনলজি প্ৰয়োগ কৰি মাত্ৰ 1850 টকাত এটা এচি তৈয়াৰ কৰিলে আৰু এই আৱিষ্কাৰটো দেখিয়ে জাপানৰ গভৰ্ণমেণ্টে এই 16 বছৰীয়া ছোৱালীজনীৰ পৰা এই টেকনলজিটো কিনি ল'লে সো আজি ভিডিঅ'টো আছিল ইমানেই আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা জানিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ বাই বাই টেক